ইউটিউব চেনেল। আজি পুনৰবাৰৰ কাৰণে মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো বৰ্তমান মই আহিছোঁ মোৰ মামাহঁতৰ ঘৰলৈ, আৰু মামাহঁতৰ ঘৰ হাজোৰ আমদিয়াতে হয়। তো সেইকাৰণে আৰু এতিয়া মই আহিছোঁ মামাহঁতৰ ঘৰলৈ, আহি পিনে পথাৰত আহিছিলোঁ ফুৰিবলৈ, চাবলৈ। আপোনালোকে চাওক, বৰ্তমান বোলে সৰিয়হৰ ফুল উঠাই নাই, তো সেইকাৰণে ভাবিছোঁ চাই যাওঁ। সেয়া আমাৰ মামীহঁত বাবুহঁত আছে ৰখি, আৰু এইটো মামা ল'ৰা মুখখন আঁতৰাই দিলে। বৰ্তমান এটা সৰু সৰু কি ফুল, এয়া সৰিয়হ ফুল। সৰিয়হ ফুল হৈছে। টিকলু টিকলু। মই বেক চাইড দেখাই আছো সকলোকে। হাই দিয়া। কেনেহেন হাই বোলে, আমাৰ ছাৰখনে পোষ্ট দি আছে। এয়া মোৰ মামাই কি কৰি আছে বা, সেয়া গম চম নাপাওঁ বাৰু। মোৰ মামাই বৰ্তমান কৰি আছে কি, গৰুৰ কাৰণে ঘাঁহ কাটি আছে। আৰু মোক এনেকে দেখা নেকি, সেইফালে মামাক দেখা। একদম লেটেষ্ট ঘাঁহে কাটি আছে নেকি? হে গৰুৰ কাৰণে ঘাঁহ কাটি আছে। চাৰিটা গৰু আছে। মোৰ গৰুকেইটা চাৰিজনী গৰু। চাৰিজনী গৰু। আচ্ছা, চিটুৱা ঘাঁহ। আচ্ছা, চিটুৱাহে ঘাঁহ হয়। বাবু বাবু, এয়া হৈছে সৰিয়হ ফুল, আৰু দূৰলৈতো বহুত আছে, যদিও ইমানখিনি দেখাব পৰা হোৱা নাই। আৰু সকলোতে জানে সৰিয়হ ফুলৰ পৰা গুটি হয়, তাৰপিছতে গুটি মিলত পেৰি পিনে মিঠাতেল তৈয়াৰ কৰা হয়, আৰু সেই মিঠাতেলতে আমি খাদ্য বনোৱা হয়। তো দেখাই আছোঁ যদিও। বৰ্তমান আহিছোঁ ফটো উঠিবলৈ। ইয়াতে ফটো উঠিম গছডালত, কেনেকুৱা বা হয় গম নাপাওঁ। গছডালত ফটো উঠিম, পৰিম, মই ফটো উঠিম দে। মোকো উঠা এটা ফটো, আমি চাওঁটা পাছতে উঠো। ফটো উঠাই আছে। দিয়া হাততে ফটো উঠিম ব'লা, হাততে ফটো উঠিম। এটা গছডালত ফটো উঠো এবাৰ। অ' মা, মিটু বাইদেউ ইমান পোজ দে মানে নকবা আৰু। ভৰি এখন এনেকে মিলি মিলি ফটো। এইটো বেন কৰ, এইটো কি অলপ ভালকে পোজ দে দিয় যদি। মই এইটো কি ইচ, মোৰ মায়েও পৰি যাব এতিয়া হালি হালি। ই চলি বোলে পতকা মায়াকে বোলে ফটকা মাৰ। লখিমী মনৰে মৰমী, সপোনৰে পাহি তুমি জীৱন জোনাকী, হৃদয়ে হৃদয়ে। আমাৰ এইটো কেমেৰামেনটো। Hey bro, what's up guys? হাই হেল্ল' বাই বাই দিয়া। Hi, hello, bye bye. See you tomorrow. See you next video. See you next video. তুমি আৰু মই এপাক বলে যাম। আজি তুমি আৰু মই এপাক ফুৰিবলৈ যাম। আমাৰ খুৰীমাক দেখাই দেচোন, চানা মানুহটো লৈ আছে। আমাৰ এইটো মামী। এইবোৰে সৰিয়হ খেতি,
আৰু বৰ্তমান মানে ইয়াতে পুৰঠ নাই হোৱা, তো মামীয়ে দেখাই দিছে মোক সৰু সৰুৱে হৈ আছে, সেইকাৰণে কোমল কাৰণে মানে কি ফালিবও পৰা নাই, যদিও অকণমানি দেখা পাব চাগে। এয়া দেখাই দিছে, কিন্তু ইমানখিনি নাই হোৱা, সৰু সৰু হৈ আছে ন বৰ্তমান। বৰ্তমান সকলোৱে ঘৰমুৱা হ'ল এতিয়া। আমাৰ ইয়াতে বৰ্তমান ঘূৰা ফুৰা হৈ গ'ল আৰু বৰ্তমান ইয়াতে ইভিনিং হ'ল, তো সেইকাৰণে আমি এতিয়া যাব ওলাইছোঁ ইয়াৰ পৰা ঘৰলৈ। ইয়াতে ঘৰৰ পৰাতো ওচৰৰে, পথাৰবিলাকতো সকলোৱে জানেই ন, ওচৰে হয়, তো সেইকাৰণে তো এতিয়া আমি যাওঁ ঘৰলৈকে। তাৰপিছত অলপমান চাহ তাহ খাওঁ, যদি পাৰোঁ আপোনালোক অহাকালিলৈ আৰু দেখাম। আজিলৈ টাটা বাই বাই। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি দিব।